মানুহে কয় জীৱনত কিবা হেৰুৱালে কিবা নিশ্চয় পোৱা যায়, কিন্তু জীৱনত বহুতেই হেৰুৱালো, পিছে আজিলৈকে একো পোৱাহে নহ'ল। জীৱনত যি যাক ধুমুহা পাৰ হৈ গ'ল তাকে ভাবি সময় নষ্ট কৰিব নালাগে। বৰ্তমান যিখিনি আছে সেইখিনি লৈয়ে জীয়াই থাকিবলৈ শিকক। সফল সেইজনেই হয় যিয়ে বেয়া পৰিস্থিতি আৰু বেয়া অৱস্থাটো কেতিয়াও হতাশ হৈ নপৰে। জীৱনটোনো কি? শুওঁতে খাওঁতে নাচোঁতে গাওঁতেই মানুহ মৰি যায়। গতিকে জীৱনত কাজিয়া কৰি কি লাভ? জীয়াই থকা দিনকেইটা সকলোৰে লগত মিলি থকাই ভাল। এটা হাঁহিয়ে হাজাৰটা দুখ পাহৰাই দিব পাৰে। এটা চিনাকিত হাজাৰজনে বন্ধুত্বৰ হাত আগবঢ়াই দিব পাৰে। পিছে সাৱধানে চলিবা বন্ধু। জীৱনৰ এই দুৰ্গম পথত এটা ভুলে হাজাৰটা সপোন জ্বলাই ছাৰখাৰ কৰি দিব পাৰে। হেৰাই যোৱা সূৰ্য 12 ঘণ্টা অপেক্ষা কৰিলেই ঘূৰাই পোৱা যায়, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ঘূৰাই পোৱা নাযায়। কাজিয়া যি কাৰণতে নহওক কিয়, কাজিয়া কৰাৰ পিছত যিয়ে অলপ সংকোচ নকৰি ক্ষমা খোজে তেওঁ নিলাজ নহয়, তেওঁৰ বাবে সম্পৰ্কটোহে মেইন। জীৱনৰ অন্য নাম হ'ল সংগ্ৰাম। সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি যি সাহস, মনোবল আৰু প্ৰেৰণা লাভ কৰে সিয়ে তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। মনত ৰাখিবা, শান্তিৰ দিন পাবলৈ হ'লে দুখৰ দিনৰ লগত যুঁজ কৰিবই লাগিব। কেতিয়াও প্ৰতিশোধ লোৱাৰ কথা নাভাবিবা। ইতিহাস সাক্ষী আছে, কোনোবাই তোমাক বিনা কাৰণত কষ্ট দিলে এদিন নহয় এদিন ইয়াৰ শাস্তি ভুগিবই লাগিব আৰু ভুলৰ বাবে অনুতপ্ত হ'বই লাগিব। জীৱনত আগুৱাই যাবলৈ হ'লে দুটা গুণৰ দৰকাৰ। এটা হ'ল হাঁহি আৰু আনটো হ'ল নীৰৱতা। সমস্যা সমাধানৰ বাবে নীৰৱতাৰ প্ৰয়োজন আৰু সমস্যাবোৰ আঁতৰাই ৰাখিবলৈ হাঁহিটোৰ প্ৰয়োজন। জীৱনত এই দুগৰাকী মানুহক কেতিয়াও নাপাহৰিবা। এগৰাকী হ'ল তোমাৰ দেউতা, যিজনে নিজক হৰুৱাই হ'লেও জিকাব বিচাৰে তোমাক, আৰু আনগৰাকী হ'ল তোমাৰ মা, যিগৰাকী নিজৰ সকলো দুখ একাষৰীয়া কৰি সুখী কৰাব বিচাৰে কেৱল তোমাক। ইচ্ছা থাকিলে হৃদয়ত ৰাখিবা, পাহৰি নাযাবা। মনত পৰিলে কথা পাতিবা, অভিমান নকৰিবা। ভুল হ'লে শুধৰাই দিবা, খং নকৰিবা। দুখ পালে জনাই দিবা, লুকুৱাই নাৰাখিবা। জীৱনটোৱে সেইজনৰ লগতেই খেলে যি এজন ভাল খেলুৱৈ। এইখন পৃথিৱীত কষ্ট সকলোৱে সমান হিচাপত পায়, কিন্তু কষ্ট সহ্য কৰিব পৰা ক্ষমতা সকলোৰে বেলেগ বেলেগ হ'ব। কোনোবা নিৰাশ হৈ হাৰ মানি লয়, আকৌ কোনোবাই সাহসেৰে যুঁজ দিবলৈ বাধ্য হয়। আমাৰ জীৱনত সকলো সমস্যা ৰাস্তাৰ ট্ৰেফিকৰ ৰঙা লাইটটোৰ দৰেই হয়। মাত্ৰ কিছু সময় অপেক্ষা কৰিলেই সেয়া সেউজীয়া হৈ পৰে। অলপ ধৈৰ্য ধৰক, চেষ্টাও কৰি যাওক, নিশ্চয় এদিন এই বেয়া সময় সলনি হ'ব। মানুহক নিজৰ সপোনৰ বিষয়ে জানিবলৈ নিদিব, মাথো ইয়াক পূৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক। কাৰণ মানুহে শুনাতকৈ চাবলৈহে বেছি পচন্দ কৰে। ইচ্ছা পূৰ নহ'লে আমাৰ খং বাঢ়ে আৰু ইচ্ছা পূৰ হ'লে আমাৰ লোভ বাঢ়ে। সেইবাবে আমাৰ জীৱনৰ যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰি ৰখাটো আৱশ্যক। সফল মানুহবোৰৰ কেৱল উজ্জ্বলতাখিনিহে মানুহে দেখা পায়, কিন্তু ইয়াৰ বাবে তেওঁলোকে কিমান যে এন্ধাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল সেয়া কোনেও লক্ষ্যই নকৰে। বাৰম্বাৰ চেষ্টা কৰি যদি আপুনি সফল হ'ব পৰা নাই, তেন্তে আপুনি ৰাস্তা সলনি কৰক, লক্ষ্য নহয়। কোনে কয় নেচাৰ আৰু ছিগনেচাৰ কেতিয়াও সলনি নহয়? কেৱল এক আঘাতৰ প্ৰয়োজন। হাতত লাগিলে ছিগনেচাৰ আৰু হৃদয়ত লাগিলে নেচাৰ সলনি হয়। বুদ্ধিমান লোক সেইজনক কোৱা নহয় যিয়ে নেকি ইটাৰ উত্তৰ শিলেৰে দিয়ে। বুদ্ধিমান লোক সেইজনক কোৱা হয় যিজনে সেই ইটাৰে আকাশ সম অট্টালিকা সাজি উলিয়াব পাৰে। ভাগ্য নামৰ কোনো বস্তুৱেই নাই এইখন পৃথিৱীত। আমি তাক তৈয়াৰ কৰি নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ দ্বাৰা। জীৱনত আমি যিটো বিচাৰোঁ সেইটো আমি কেতিয়াও সহজতে নাপাওঁ, আৰু জীৱনৰ সত্যও এইটোৱেই যে আমিও সেইটোৱেই বিচাৰোঁ যি পোৱা সহজ নহয়। জীৱনত কেতিয়াও অন্ধকাৰক ভয় নকৰিব, কিয়নো তৰা সদায় অন্ধকাৰতে জিলিকি উঠে, আৰু যদি আপুনি বিচাৰে তৰাৰ দৰে জিলিকিব, তেন্তে আপুনিও সেই তৰাটো হ'ব পাৰে। নিগেটিভ মানুহবোৰৰ পৰা আমি সদায় আঁতৰত থাকিব লাগে, কিয়নো তেওঁলোকৰ ওচৰত সকলো সমাধানৰ বাবে এটা নতুন সমস্যা থাকে। পাৰ হৈ যোৱা সময়বোৰৰ কথা ভাবি থাকিলে সদায় দুখেই পাই থাকিব এই জীৱনত। যদি আপুনি সেইজনৰ সন্ধানত ঘূৰি ফুৰিছে যিয়ে আপোনাৰ জীৱন সলনি কৰি দিব, তেন্তে এবাৰ গৈ আইনাত নিজকে চাওক, যাকে দেখিছে তেৱেই সেইজন মানুহ।